নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে ইতিমধ্যে মোৰ ঘড়ী চোৱা নিয়মৰ ওপৰত প্ৰথম ভাগৰ ভিডিঅ'টো চালা। আজি দ্বিতীয় ভাগটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে মন দি চাবা। এনেদৰে মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ বা চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহ'লে আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ঘড়ীত 6টা বাজিছে। এতিয়া ঘড়ীত 7টা বাজিছে। এতিয়া ঘড়ীত 8টা বাজিছে। এতিয়া ঘড়ীত 9টা বাজিছে। তোমালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীণত এটা ঘড়ী, আৰু ঘড়ীটোত এতিয়া সময় 8টা বাজি আছে। 8টোত লাগি থকা কাঁটাডালক, যিডাল হালধীয়া কাঁটা, সেই কাঁটাডালক আমি ঘণ্টা কাঁটা বুলি ক'ম, আৰু সন্মুখত এডাল ৰঙা কাঁটা আছে, যিডালক আমি মিনিটৰ কাঁটা বুলি কৈছোঁ। ইয়াৰ বিষয়ে আমি আগতে আলোচনা কৰিছোঁ, তথাপি তোমালোকক চিনাকি কৰি দিছোঁ আকৌ এবাৰ। অন্যহাতে কলা ৰঙৰ যিডাল কাঁটা দেখা পাইছে, সেইডাল হ'ল ছেকেণ্ডৰ কাঁটা। আজিকালি প্ৰায়ভাগ ঘড়ীতে ছেকেণ্ডৰ কাঁটাডাল নাথাকে, মিনিটৰ কাঁটা আৰু ঘণ্টা কাঁটাডালে থাকে। তেতিয়াহ'লে আহাচোন ঘণ্টা কাঁটা, মিনিটৰ কাঁটা আৰু ছেকেণ্ডৰ কাঁটা কেইডালে কেনেকৈ গতি কৰি থাকে এবাৰ চাই লওঁ। ঘড়ীত সময় 9টা বাজিছে। ঘণ্টা কাঁটাডাল 9টোত লাগি আছে আৰু মিনিটৰ কাঁটাডাল 12টোত লাগি আছে, মানে পূৰাপূৰি 9টা বাজি আছে। এতিয়া ছেকেণ্ডৰ কাঁটাডাল প্ৰতি ছেকেণ্ডৰ মূৰে মূৰে লৰচৰ কৰি আছে। এতিয়া ছেকেণ্ডৰ কাঁটাডালে যেতিয়া 12 সংখ্যাটোৰ পৰা, মানে কোনো এটা ঘৰৰ পৰা কোনো এটা ঘৰলৈ 5 ছেকেণ্ডৰ মূৰে মূৰে গৈ পায়, বা 5 ছেকেণ্ডৰ মূৰে মূৰে এটা ঘৰৰ পৰা আন এটা ঘৰলৈ আহি পায়, হয়নে? এই 5 ছেকেণ্ডৰ মূৰে মূৰে আহি পালেই তেতিয়া আমি ইয়াক, যেতিয়া ই লাহে লাহে গতি কৰি সম্পূৰ্ণ এপাক ঘূৰিব, তেতিয়া মিনিটৰ কাঁটাডাল এঘৰ আগবাঢ়ি, এতিয়া 9টা বাজি আছে নহয়, যেতিয়া ছেকেণ্ডৰ কাঁটাডালে এপাক ঘূৰিব তেতিয়া মিনিটৰ কাঁটাডাল এঘৰ আগবাঢ়ি যাব, মানে কিমান হ'ব? 9টা 1। আকৌ ছেকেণ্ডৰ কাঁটাডাল আকৌ সম্পূৰ্ণ এপাক ঘূৰিব, তেতিয়া হ'ব 9টা 2। এনেদৰে 3 4 5 6, এইখিনিত হ'ব 5, এনেকৈ ইয়াত হ'ব 10, ইয়াত হ'ব 15, 5 ঘৰৰ মূৰে মূৰে আছেতো সংখ্যাবোৰ, ইয়াত হ'ব 20, ইয়াত হ'ব 25, 30, 35, 40, 45, 50, 55। তাৰপিছত মিনিটৰ কাঁটাডাল যেতিয়া আকৌ আহি সম্পূৰ্ণ এপাক ঘূৰি আহি 12টোত লাগিব, তেতিয়া 1 ঘণ্টা হ'ব, হয়নে? তেতিয়া 1 ঘণ্টা হ'ব, মানে কি 9টাৰ পৰা 10টা বাজিব। মূৰে মূৰে বা 1 ঘণ্টাৰ মূৰে মূৰে ঘণ্টা কাঁটাডালে প্ৰতি ঘণ্টাত আগবাঢ়ি ঘৰে ঘৰে আগবাঢ়ি গৈ থাকে, হয়নে? তেতিয়া আমি 1 ঘণ্টা হোৱা বুলি ক'ম, মানে 60 মিনিট। তেতিয়া আমি গম পালোঁ যে 60 মিনিটত 1 ঘণ্টা। আৰু যেতিয়া
ঘণ্টা কাটাডালে 9ৰ পৰা এনেকৈ আগবাঢ়ি গৈ গৈ আকৌ ঘূৰি যেতিয়া ঘণ্টা কাটাডালে প্ৰতি ঘণ্টা মূৰে মূৰে আকৌ আহি 9টা বাজিব, তেতিয়া 12 ঘণ্টা সময় হ'ব, হয়নে? 12 ঘণ্টা সময় হ'ব। যেতিয়া এপাক ঘূৰি আকৌ এপাক ঘূৰিব, তেতিয়া 24 ঘণ্টা সময় হ'ব। আৰু এই 24 ঘণ্টাতে আমি একদিন বুলি কওঁ, এদিন বুলি কওঁ, হয়নে? তেতিয়াহ'লে এনেদৰে এদিন, দুদিন, 3 দিনকৈ আগবাঢ়ি সপ্তাহ হয়, আৰু এনেকৈ এসপ্তাহ দুসপ্তাহকৈ আগবাঢ়ি 4 সপ্তাহ, দুদিনত 1 মাহ হয়, মানে 30 দিন হয়, 30 দিনত 1 মাহ হয়। আকৌ এনেকৈ এমাহ দুমাহকৈ আগবাঢ়ি 12 মাহত 1 বছৰ হয়, হয়নে? 12 মাহত 1 বছৰ হয়। আকৌ 1 বছৰত কেই সপ্তাহ থাকে? 52 সপ্তাহ থাকে। আৰু আমি যদি 1 বছৰত কেইদিন থাকে বুলি কওঁ, তেতিয়া আমি 365 দিন বুলি ক'ব পাৰোঁ, হয় নহয়? এনেদৰে দিন, সপ্তাহ, মাহ আৰু বছৰ আমি সময়ৰ সৈতে চাই আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ, হয়নে? তো তেতিয়াহ'লে আজিলৈ ইমানেই। আশা কৰিছোঁ তোমালোকে ভালকৈ বুজি পাইছা, আৰু তোমালোকে এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।